বন্ধুসকল আকৌ এবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। মই আমিনুৰ ৰহমান আজি আপোনালোকৰ কাষলৈ পৰিৱেশ বিজ্ঞানৰ 20টামান সিলেক্টেড প্ৰশ্ন লৈ আহিছো আৰু আজি যিবিলাক প্ৰশ্ন লৈ আহিছো এই সকলোবোৰ প্ৰশ্ন চনৰ ৰিলেটেড হয়, অৰ্থাৎ কেতিয়া গৃহীত কৰা হৈছিল, কেতিয়া কাৰ্যকৰী কৰা হৈছিল, এনেকুৱা ধৰণৰ প্ৰশ্ন। কিয়নো প্ৰতিটো এক্সাম বা পৰীক্ষাত এনেকুৱা ধৰণৰ 2-3টা প্ৰশ্ন আহিয়ে থাকে। আশা কৰো আপোনালোকে নিশ্চয় এই ভিডিঅটো ভাল পাব। তেনেহলে আমাৰ সময়বোৰ নষ্ট নকৰি পোনে পোনে মোৰ ভিডিঅৰ ফালে আগবাঢ়ি যাওঁ। আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো হ'ল ভূপাল দুৰ্যোগ কিমান চনত সংঘটিত হৈছিল? আমাৰ উত্তৰটো হ'ব 1984 চনৰ 3 ডিচেম্বৰত। ভূপালৰ ইউনিয়ন কাৰ্বাইড কৰ্পোৰেশ্যন নামৰ উদ্যোগৰ পৰা মিথাইল আইসোচাইনেট নামৰ এবিধ বিষাক্ত গেছৰ নিঃসৰণ হৈ এই নিকৃষ্টতম ঔদ্যোগিক বিপৰ্যয়ৰ ঘটনাটো সংঘটিত হৈছিল। এই ঘটনাটো সংঘটিত হোৱাৰ পাছত বায়ু প্ৰদূষিত হৈ বিষাক্ত হৈ পৰিছিল আৰু কমেও 10,000 মান মানুহৰ মৃত্যুবৰণ কৰিবলগীয়া হৈছিল আৰু 2 লাখ ব্যক্তি বিকলাংগ হৈ পৰিছিল। ইয়াই আছিল ভূপাল দুৰ্যোগ। এটা পিছৰ প্ৰশ্নলৈ যাওঁ। মিনামাতা উপকূলত মাৰ্কাৰী বা পাৰাৰ দ্বাৰা সৃষ্ট পানী প্ৰদূষণ ঘটনা কিমান চনত বিশ্ববাসীয়ে জানিবলৈ পায়? আমাৰ উত্তৰটো হ'ব 1956 চনত। জাপানৰ মিনামাতা উপকূলত প্লাষ্টিক কাৰখানা এটাৰ পৰা নিৰ্গত হোৱা বৰ্জ্য পদাৰ্থই উপকূলীয় সামুদ্ৰিক পানীভাগৰ প্ৰদূষণ ঘটাইছিল। বৰ্জ্য পদাৰ্থসমূহত ক্ষুদ্ৰ মাত্ৰাত থকা পাৰা মাছৰ জৰিয়তে মানৱ দেহলৈ যায়, ফলত এবিধ আচুহা ৰোগৰ সৃষ্টি হৈ বহুতো মানুহ মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। ভাৰতৰ বন্যপ্ৰাণী সংৰক্ষণ আইন কিমান চনত গৃহীত হৈছিল? আমাৰ উত্তৰটো হ'ব 1972 চনত। আৰু এই আইনখনে ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আৰু বনৰীয়া জীৱ-জন্তু থকা সংৰক্ষিত বনাঞ্চলসমূহত আইনগতভাৱে স্বীকৃতি দিছিল। এতিয়া পিছৰ প্ৰশ্নলৈ। কোন চনত ভাৰতৰ জল প্ৰদূষণ প্ৰতিৰোধ আইন গৃহীত কৰিছিল? আমাৰ উত্তৰটো হ'ব 1974 চনত। পানীৰ বিশুদ্ধতা ৰক্ষা কৰাৰ উদ্দেশ্যে 1974 চনত ভাৰত চৰকাৰে সকলো ৰাজ্যত প্ৰযোজ্য হোৱাকৈ জল প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইনখন প্ৰণয়ন কৰিছিল। এতিয়া পিছৰ প্ৰশ্নলৈ। কোন চনত ভাৰতৰ বন সংৰক্ষণ আইন গৃহীত কৰিছিল? আমাৰ উত্তৰটো হ'ব 1980 চনত। এই আইনখনৰ অধীনত সকলো প্ৰকাৰৰ অৰণ্য সামৰি লোৱা হৈছে। জম্মু আৰু কাশ্মীৰৰ বাহিৰে ভাৰতৰ আন সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলতে আইনখন প্ৰযোজ্য। বন সংৰক্ষণ কৰা আৰু বন সুৰক্ষা কৰাৰ কাৰণে আৰু নিৰ্বনানীকৰণৰ বিৰুদ্ধে এই আইনখনত যথেষ্ট ব্যৱস্থা আছে। এতিয়া আহিছো পিছৰ প্ৰশ্নলৈ। কোন চনত ভাৰতৰ বায়ু প্ৰদূষণ প্ৰতিৰোধ আইন গৃহীত হয়? আমাৰ উত্তৰটো হ'ব 1981 চনত। এই আইনখনে দেশখনৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক জল প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ পৰিষদবোৰক বায়ু প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কাৰ্য পৰিচালনাৰ ক্ষমতা আৰু দায়িত্ব প্ৰদান কৰিছিল। এতিয়া পিছৰ প্ৰশ্নলৈ। কিমান চনত আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকি চহৰত 2টাকৈ নিউক্লিয় বোমা নিক্ষেপ কৰিছিল? আমাৰ উত্তৰটো হ'ব 1945 চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত। এই বোমা দুটিত 12 কিলোগ্ৰাম ট্ৰাইনাইট্ৰটলিয়ান আছিল আৰু ইহঁতে মুক্ত কৰা নিউট্ৰন তথা গামা বিকিৰণে নিউক্লিয় ধ্বংসলীলাৰ সৃষ্টি কৰিছিল। এই বিপৰ্যয়ত প্ৰায় 1 লাখ মানুহ মৃত্যুবৰণ কৰিছিল আৰু ইয়াৰ পাছত বিকিৰণৰ কুপ্ৰভাৱত হাজাৰ হাজাৰ লোক ধীৰে গতিৰে মৃত্যুমুখত পৰি আছিল। এতিয়া আহিছো নেক্সট প্ৰশ্নলৈ। ভাৰতত কিমান চনত জৈৱ বৈচিত্ৰ্য আইনখন গৃহীত কৰা হৈছিল? আমাৰ উত্তৰটো হ'ব 2002 চনত। ইয়াৰ প্ৰধান উদ্দেশ্য আছিল জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ কৰি সমাজত সুস্থিৰ পৰিৱেশ গঢ়ি তোলা। এতিয়া পিছৰ প্ৰশ্নলৈ। পৰিৱেশ সুৰক্ষা আইন কেতিয়া কাৰ্যকৰী কৰা হৈছিল? আমাৰ উত্তৰটো হ'ব 1986 চনত। ইয়াৰ উদ্দেশ্য আছিল মানুহৰ উপৰিও প্ৰাণী জগত, উদ্ভিদ জগত, বিভিন্ন সা সম্পত্তি আৰু পৰিৱেশ সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে এই গুৰুত্বপূৰ্ণ আইনখন প্ৰৱৰ্তন কৰা হৈছিল। এতিয়া আহিছো নেক্সট প্ৰশ্নলৈ। গংগা নদীক প্ৰদূষণমুক্ত কৰাৰ বাবে গংগা একশ্যন প্লান কোন চনত গঠন কৰা হৈছিল? আমাৰ উত্তৰটো হ'ব 1985 চনত। এতিয়া আহিছো নেক্সট প্ৰশ্নলৈ। ভাৰত চৰকাৰৰ পৰিৱেশ বিজ্ঞান বিভাগ কোন চনত স্থাপন কৰা হৈছিল? আমাৰ উত্তৰটো হ'ব 1980 চনত।
এতিয়া আহিছোঁ নেক্সট প্ৰশ্নলৈ। কোন চনত ভাৰতত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল? আমাৰ উত্তৰটো হ'ব 1973 চনত। 1973 চনত এপ্ৰিলৰ পৰা ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰি বাঘৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। আমাৰ অসমত 2010 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল। এতিয়া আহিছোঁ নেক্সট প্ৰশ্নলৈ। ৰাষ্ট্ৰসংঘই কোনটো দশক নাৰী দশক হিচাপে পালন কৰিছিল? আমাৰ উত্তৰটো হ'ব 1975 চনৰ পৰা 1985 চনলৈ। এতিয়া আহিছোঁ নেক্সট প্ৰশ্নলৈ। অসমত কিমান চনত খনিজ তেলৰ সন্ধান পোৱা গৈছিল? আমাৰ উত্তৰটো হ'ব 1989 চনত। আৰু 1901 চনত অসম ৰেলৱে আৰু ট্ৰেডিং কোম্পানীয়ে প্ৰথমটো শোধনাগাৰ স্থাপন কৰিছিল ডিগবৈত। আৰু ডিগবৈ আছিল ভাৰতৰ প্ৰথম তেল শোধনাগাৰ। এতিয়া আহিছোঁ নেক্সট প্ৰশ্নলৈ। বন্যপ্ৰাণী সংৰক্ষণ আইন 1972 তলৰ কোনখন ৰাজ্যত প্ৰথমে লাগু কৰা হৈছিল? আমাৰ উত্তৰটো হ'ব মণিপুৰ। এতিয়া আহিছোঁ পিছৰ প্ৰশ্নলৈ। IUCN কিমান চনত গঠন কৰা হৈছিল? আমাৰ উত্তৰটো হ'ব 1948 চনত। 1948 চনত প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বাবে আন্তৰ্জাতিক সংস্থা ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ দ্য কনজাৰভেশ্যন অৱ নেচাৰ এণ্ড নেচাৰেল ৰিচোৰ্চেছ গঠন কৰা হৈছিল। এতিয়া আহিছোঁ পিছৰ প্ৰশ্নলৈ। চাইলেণ্ট ভেলীক কিমান চনত ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি দিছিল? আমাৰ উত্তৰটো হ'ব 1984 চনত। কেৰালাৰ পালঘাট জিলাৰ বৰ্ষাৰণ্যক চাইলেণ্ট ভেলী বুলি জনা যায়। এতিয়া আহিছোঁ নেক্সট প্ৰশ্নলৈ। চিপকো আন্দোলন কেতিয়া আৰু কোন ৰাজ্যত প্ৰথমে আৰম্ভ কৰা হৈছিল? আমাৰ উত্তৰটো হ'ব 1970 চনত উত্তৰ প্ৰদেশত। এতিয়া আহিছোঁ আৰু এটা প্ৰশ্নলৈ। মন্ট্ৰিল চুক্তিৰ সন্মিলনখন কেতিয়া হৈছিল? আমাৰ উত্তৰটো হ'ব 1987 চনৰ 16 ছেপ্টেম্বৰত। যিবিলাক পদাৰ্থই ওজন স্তৰৰ ক্ষতি কৰে সেইবোৰৰ ব্যৱহাৰ কমোৱাৰ বাবে কানাডাৰ মন্ট্ৰিল নামৰ ঠাইত এক চুক্তি স্বাক্ষৰিত হয়। চুক্তি স্বাক্ষৰিত হয় কাৰণে ইয়াক মন্ট্ৰিল চুক্তি বুলি কোৱা হয়। এতিয়া আহিছোঁ শেষৰ প্ৰশ্নলৈ। ষ্টকহোম সন্মিলন কেতিয়া হৈছিল? আমাৰ উত্তৰটো হ'ব 1972 চনত 5 মে'ৰ পৰা 14 জুনলৈ। এইটোৱেই আছিল মানৱ পৰিৱেশৰ ওপৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ প্ৰথম সন্মিলন। আশা ৰাখিছোঁ আজি যিকেইটা প্ৰশ্ন আপোনালোকৰ কাষলৈ লৈ আহিছিলোঁ নিশ্চয় ভাল পাইছে। আৰু সঁচাকৈয়ে মোৰ এই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব, যাতে আগলৈ আপোনালোকৰ কাৰণে আৰু ভাল ভাল ভিডিঅ' লৈ আহিব পাৰোঁ। ধন্যবাদ।